বাইদেউ অফিচলৈ যায় নেকি? চাকৰি যেতিয়া দুখৰ মাজতে যাবতো লাগিবই ভাইটি। হয় দিয়ক, আমি দুখৰ মাজতো কেনেকৈ কাম কৰি আছো একমাত্ৰ ওপৰলৈহে জানে। গাৰ নোম শিয়ৰি উঠে। 19 ছেপ্টেম্বৰ 2025 দিনটোৰ পৰা আমাৰ অসমখন যেন স্তব্ধ হৈ গ'ল। প্ৰকৃতিক ভাল পোৱা, জীৱ জন্তুক ভাল পোৱা, মানুহক সহায় কৰা মহাপুৰুষজনৰ লগতনো এনেকুৱা হিংসা কৰিব লাগেনে? মোৰতো এনেকুৱা লাগে প্ৰায় 10 বছৰমান আগৰ পৰাই ষড়যন্ত্ৰ চলি আছিল। যি হওক, আমাৰ সকলোৰে মৰমৰ জুবিন দা এতিয়া ভগৱানৰ ওচৰত শান্তিত আছে। কিন্তু তেখেতক কষ্ট দিয়াখিনি ভগৱানে এতিয়া আইনৰ মাধ্যমেৰে আৰু মানসিকভাৱে শাস্তি দিয়া দেখা নাই জানো? দুদিন দেৰি হলেও মানুহে সদায় নিজৰ কৰ্মৰ ফল পাবই। জুবিন দাই গানৰ মাজেৰে, চিনেমাৰ মাজেৰে, নিজৰ সৃষ্টিৰ মাজেৰে আৰু দুখীয়াক সহায় কৰি নিজৰ কৰ্মৰ মাজেৰে অসমক সকলো দি গ'ল। কিন্তু তাৰ বিনিময়ত আমাৰ পৰা তেখেতে একোৱেই নোপোৱাকৈ ইমান সোনকালে গুচি গ'ল। তেওঁ কি পালে আমাৰ পৰা? হয় দিয়া, এই কথাটো ভাবিলে চিতাভস্মত শুই থকা জুবিন দাৰ মুখখন আজিও ভাহি উঠে। আমি সঁচাই এজন জাতীয় সম্পদ হেৰুৱালো। আচলমতে জুবিন দাই মৃত্যুক চিনিলে। বিশ্ববাসীৰ মৰম আৰু শেষ সময়ত ভালপোৱা ৰাইজৰ উপস্থিতিয়ে বিশ্ব ৰেকৰ্ড গঢ়ি এইটোৱেই প্ৰমাণ কৰিলে যে জুবিন গাৰ্গদেৱ ভগৱানৰ এজন অংশ আছিল। ভাবিলে বুকুখন বিষায় বা। যোৱাৰ পিছতহে ভালকে অনুভৱ হৈছে যে আমি সঁচাই এজন ভগৱানক হেৰুৱালো। মোৰ এনেকুৱা লাগিছে তেখেতে সোনকালে আকৌ আহিব এই অশান্ত অসমখন শান্ত কৰিবলৈ। এয়া অসম শান্ত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মানে মই বুজা নাই। তেতিয়াহ'লে 19 ছেপ্টেম্বৰৰ আগৰ দিন এটাৰ কথা মনত পেলোৱাচোন। চোৱা ৰফিক, আমাক চৰকাৰে পাৰ্মিশ্যন দিছে যেতিয়া কালি আমাৰ দলৰ মিটিংখন ইয়াত আমি পাতিমেই। নহয়, আমি পাতিম, কাৰণ আমি আগতেই ইয়াত আমাৰ দলৰ বেনাৰসমূহ লগাই গৈছিলো, দেখা নাই? হুলস্থুল কৰি পৰিৱেশ বিনষ্ট নকৰিবচোন। আপোনালোকৰ দৰে সমাজৰ প্ৰতিষ্ঠিত ব্যক্তিসকলে যদি এনেদৰে কাজিয়া কৰে তেনেহ'লে উঠি অহা নৱপ্ৰজন্মই আমাৰ পৰা কি শিকিব? গতিকে আপোনালোকৰ দুটা দলে একেটা ঠাইতে মিলি কৰকচোন। নহ'লে মিলি কৰাৰ প্ৰশ্নই নুঠে, কাৰণ তেখেতৰ লগত আমাৰ চিন্তাধাৰা কেতিয়াও নিমিলে। বাৰু, কালি আপোনালোকৰ দলীয় অনুষ্ঠান হৈ থাকোঁতে তাৰ ফ্ৰণ্টত আমাৰ সংগঠনে ধৰ্ণা দি পৰিস্থিতি আমি কিমান ভয়াৱহ কৰিব পাৰোঁ চাই থাকক। হয় নেকি? আমি এতিয়াই পুলিচ কেছ দিব গৈ আছো। এইবাৰ আকৌ যুদ্ধ হ'ব মুঠতে। বাদ দে, আমিও চাই লওঁ। যা এই আপোনালোকে ৰ'বচোন, ৰ'ব, দুইজনে কাজিয়া নকৰিবচোন। অলপ ৰ'বচোন, ৰ'ব, ধৈৰ্য ধৰক, ৰ'ব। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন দাই আমাক সঁচাই শান্তি বাৰ্তা দি গ'ল। অসম এতিয়া শান্তিৰ পথত। লক্ষ্য ৰাখিব লাগিব এই শান্তিৰ পথত যাতে আমি আকৌ কেৰুণ নলগাওঁ। তেতিয়া কিন্তু জুবিন দাৰ আত্মাই বৰ কষ্ট পাব। হয়, এতিয়া যিমান দূৰলৈ চাইছো এতিয়া কেৱল মানুহ দেখিছো। না হিন্দু আছে, না মুছলমান, না উচ্চ নিচ ভেদাভেদ জাতি আছে। দূৰ দূৰলৈ কেৱল এটাই জাতি আছে, সি হ'ল মানুহ জাতি, যাৰ ধৰ্ম হৈছে কেৱল মানৱতা। জুবিন দাৰ সৃষ্টিৰাজিৰে অসমবাসীক আৰু বহুত দি থৈ গ'ল। ই তাৰ এটা উদাহৰণহে মাত্ৰ। ৰাইজ, কথা দিছো, জুবিন দাৰ এই মহান সৃষ্টিৰাজিবোৰ আমি জীয়াই ৰাখিবই লাগিব, যাতে তেখেতে আমাৰ হৃদয়ত সদায় অমৰ হৈ থাকে, আৰু যাতে সমাজৰ নতুন প্ৰজন্মই জুবিন দাৰ এই মহান সৃষ্টিৰাজিৰ পৰা আগুৱাই যোৱাত উৎসাহ পায়। আৰু এটা কথা,
তুমি যে অলপ আগতে কৈছিলা জুবিন দা আকৌ অসমত জন্ম লোৱাৰ কথা, ময়ো তাকে অনুভৱ কৰোঁ জানানে। খালি জুবিন দা অসমত আহি অকণমান ডাঙৰ হোৱালৈ আমি সকলো একতাৰ দোলেৰে এইদৰে বান্ধ খাই তেখেতৰ চিন্তাবোৰ আৰু আধৰুৱা কামখিনি কৰি যাবলৈ চেষ্টা কৰোঁ ব'লা। তেতিয়াহ'লে তেওঁ আহিচোন, তেওঁৰে অসমখন আৰু ধুনীয়া দেখিব। তেতিয়াহ'লে ৰৈ আছা কি লৈ, ব'লা। জয় জুবিন দা! জয় জুবিন দা!